নমস্কাৰ জাষ্ট লাৰ্ণিং ফৰ এক্সাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ আহিবলগীয়া পৰীক্ষাসমূহত সহায় হোৱাকৈ অসমৰ বিভিন্ন প্ৰশ্ন উত্তৰ যুগুতাই আনিছোঁ এই ভিডিঅ'টোত। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি উপকাৰ সাধন কৰিব। আজি প্ৰথম প্ৰশ্নত আছে, অসমৰ পুৰণি নাম কি? অসমৰ পুৰণি নাম হ'ল কামৰূপ। 2 নম্বৰটো আছে, প্ৰাচীন কামৰূপ 4টা ভাগ কি কি? উত্তৰ ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ। 3 নম্বৰত আছে, বিহগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়? উত্তৰ ৰঘুনাথ চৌধুৰীক বিহগী কবি নামেৰে জনা যায়। 4 নম্বৰ, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ হেম সৰস্বতী প্ৰলাপ চৰিত্ৰ। 5 নম্বৰ, ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন? উত্তৰ ছাৰ সৈয়দ ছাদুল্লাহ। 6 নম্বৰ, সাহিত্য একাডেমী বঁটা লাভ কৰা ককা দেউতাৰ হাড় পুথিখনৰ লেখক কোন? উত্তৰ নৱকান্ত বৰুৱা। 7 নম্বৰ, সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখন কি আছিল? উত্তৰ শকুন্তলা, লিখিছিল লম্বোদৰ বৰাই। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চনেট কবিতা কোন আছিল? উত্তৰ হেমচন্দ্ৰ গোস্বামী। 9 নম্বৰ, প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? উত্তৰ মাধৱ কন্দলী আৰু হেম বৰুৱা। 10 নম্বৰ, শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? উত্তৰ মাধৱদেৱ। বন্ধু বান্ধৱসকল, এই ভিডিঅ'টো PDF যদি পাব বিচাৰে তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম গ্ৰুপটোত জইন কৰিব। তাত আমি ইয়াৰ PDF সমূহ শ্বেয়াৰ কৰি দিম। 11 নম্বৰ, অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? উত্তৰ 1947 চনত গুৱাহাটীত। 12 নম্বৰ, প্ৰথম অসমীয়া অনাতাঁৰ নাট কি? উত্তৰ বীণ বৰাগী। 13 নম্বৰ, বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। 14 নম্বৰ, চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি? উত্তৰ প্ৰেম অমৃতৰ নদী। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? উত্তৰ যুগল দাসে। 15 নম্বৰ, প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? উত্তৰ সংগীত কোষ। 16 নম্বৰ, লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ মানুহ বিচাৰি নামৰ পুথিৰ বাবে। 17 নম্বৰ, আব্ৰাহনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ দীননাথ শৰ্মা। 14 নম্বৰ, অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচনা কোন আছিল? উত্তৰ ৰবিনচন, 1893 খ্ৰীষ্টাব্দত। 19 নম্বৰ, অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? উত্তৰ জোনাকী কাকত ওলোৱাৰ পৰা। 20 নম্বৰ, অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। 21 নম্বৰ, সাহিত্য একাডেমী পুৰস্কাৰ পোৱা ৰং মিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন? উত্তৰ ৰংবং তেৰাং। 22 নম্বৰ, শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? উত্তৰ কীৰ্তন ঘোষা। 23 নম্বৰ, অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি? উত্তৰ 3টা, প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা। 24 নম্বৰ, অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? উত্তৰ চন্দ্ৰকান্ত অভিধান, 1933 চন। 25 নম্বৰ, বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি? জয়ভদ্ৰ হাজে। 26 নম্বৰ, বড়ো সাহিত্য সভাৰ কেতিয়া গঠন হৈছিল? উত্তৰ 1955 চনৰ 16 নৱেম্বৰত। 27 নম্বৰ, অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? উত্তৰ ল'ৰা বন্ধু, 1888 চন। সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা। 28 নম্বৰ, প্ৰথম অসমীয়া গল্প সংকলন কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। 29 নম্বৰ, প্ৰথম কথা কবিতাৰ ৰচক কোন আছিল? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা।
30 নম্বৰ অসমৰ প্ৰথম মহিলা আলোচনী কি উত্তৰ ঘৰ জেউতি 1927 চন সম্পাদক আছিল কমলালয় কাকতি 31 নম্বৰ অসমীয়া ৰোমান্টিক সাহিত্যৰ গঢ়িধৰোতা কোন উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা 32 নম্বৰ প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি উত্তৰ অৰুণোদয় নথন বৰন 33 নম্বৰ অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি উত্তৰ দৈনিক বাতৰি 1935-36 চনত প্ৰকাশ পাইছিল সম্পাদক আছিল নীলমণি ফুকন 35 নম্বৰ অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন উত্তৰ হেমচন্দ্ৰ বৰুৱা 36 নম্বৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল উত্তৰ 1888 চনৰ 25 আগষ্টত হৈছিল কলিকতাত 37 নম্বৰ সাহিত্য একাডেমী বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি উত্তৰ সুগন্ধি পখিলা 38 নম্বৰ অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি উত্তৰ আছাম ট্ৰিবিউন 1946 চন প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন 40 নম্বৰ সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি উত্তৰ সৌৰভ কুমাৰ চলিহা গোলাপ 40 নম্বৰ অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি উত্তৰ বিন্দু 41 নম্বৰ কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল উত্তৰ যদুৰাম ডেকা বৰুৱাই 42 নম্বৰ কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি উত্তৰ উৰুলি 43 নম্বৰ প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি উত্তৰ বাইবেল 1893 চনত ছপা হৈছিল 44 নম্বৰ প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি উত্তৰ লুইতৰ পাৰৰ অগ্নিসুৰ 39 নম্বৰ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন উত্তৰ নলিনীৱালা দেৱী আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল উত্তৰ অৰুণোদয় যুগৰ এজন বিখ্যাত লিখক 47 নম্বৰ কুৱেশ্যন অসমীয়া ভাষাত প্ৰথম ব্যংগ আলোচনীখনৰ নাম কি উত্তৰ কাৰ্টুন 48 নম্বৰ কুৱেশ্যন ৰঘুনাথ চৌধুৰীয়ে কথা কবিতাৰ গ্ৰন্থখনৰ নাম কি উত্তৰ নৱমল্লিকা 49 নম্বৰ কুৱেশ্যন দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি শলাগৰ দেখিছা আৰু আজি লাষ্ট কুৱেশ্যন 50 নম্বৰ কুৱেশ্যন 50 নম্বৰ কুৱেশ্যন কাক অসমীয়া ব্যাস বুলি কোৱা হয় উত্তৰ ৰাম সৰস্বতী এইকেইটাই আছিল আজি ভিডিঅ'টোৰ প্ৰশ্ন উত্তৰ আশা কৰোঁ এই প্ৰশ্ন উত্তৰখিনি আপোনালোকক যথেষ্টখিনি উপকাৰ সাধন কৰিব যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আমাক লাইক কমেণ্ট ছাবস্ক্ৰাইব